So hey guys, good morning and welcome back to my new vlog. So guys, time hoise etia apunar ya 5:25. তো গৈ আছো নগাঁও। কিয় গৈ আছো কি কথা তো আগত কৈ আছো মানে আগত বাছ আহি পাইছে মানে কথাটো এনেকুৱা আছে গৈ আছো মৃত্যুঞ্জয় মন্দিৰলৈ তো তাত যাওঁ আজিলৈকে যাই পোৱা নাই কেনেকুৱা কি পৰিৱেশ আপোনালোককো দেখুৱাম তো এতিয়া আমি যাত্ৰাটো আমাৰ আৰম্ভ কৰি দিম মানে দিলোৱে তো বলক তো এতিয়া আহি সেই যোৰাবাটৰ এই ভয়ানক ট্ৰাৰ্ণিংকেইটা পালোঁ তো এতিয়া আৰু গৈ আছোঁ তো বলক তো এতিয়া আহি এই জাগিৰোডত এণ্টাৰ কৰিলোঁ তো ইয়াতে অলপ ৰখি কিনে চাহ তাহ খাই আৰু আমাৰ যাত্ৰা আমি আৰম্ভ কৰিম তো ফাইনেলি নগাঁও আহি পালোঁ তো এতিয়া গৈছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ তো বলক প্ৰায় 4 ঘণ্টা পাছত বহি তো এতিয়া আমি পালোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন মহামৃত্যুঞ্জয় মন্দিৰ ফাইনেলি আহি পালোঁ ইয়াৰ পিছফালে চাব পাইছে মৃত্যুঞ্জয় তো এয়া চাকি লৈ লৈছোঁ তো ভিতৰত যাওঁ চাকি দিওঁ তো দেখুৱাইছোঁ তো দি দিলোঁ চাকি বন্তি এতিয়া মন্দিৰৰ ভিতৰত যাম মানে তাত চাকি বন্তি দিব নিদিয়ে কাষৰ মন্দিৰটো দিব দিছে তো তাতে দি দিলোঁ এতিয়া বস্তু এটা আনিব যাই আছোঁ সেই বস্তুটো আনি কিনে গৈ তাত ভিতৰলৈ গৈ আছোঁ তো দেখুৱাই আছোঁ চাই দেখোন তো এতিয়া মেইন মন্দিৰটোৰ ভিতৰলৈ যাম তো গৈ আছোঁ চাই দেখোন তো ওপৰলৈ যাওঁ যাই কিনে দেখুৱাই দিম ভিতৰত কেমেৰা এলাউড নাই গতিকে কেমেৰা ভিতৰত নিব নোৱাৰিলোঁ তো এতিয়া 3 পাক ঘূৰিব লাগিব ইয়াত নিয়ম তো ঘূৰি লওঁ তো হৈ গ'ল নিয়ম অনুসৰি 3 পাক ঘূৰি ল'লোঁ মন্দিৰত তো ইয়াৰ পিছফালে মন্দিৰটো তো হৈ গ'ল ইয়াত দৰ্শন কৰা তো এতিয়া ইয়াৰ পৰা যাম আমি শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা আলিপুখুৰীলৈ তো তাত যাওঁ ইয়াত গোটেইখিনি হৈ গ'ল মন্দিৰৰ নিয়ম অনুসৰি 3 পাক ঘূৰি ল'লোঁ ইয়াত তো মন্দিৰটো চালোঁ ভিতৰত কেমেৰা এলাউড নাই কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ভিতৰত তো বাহিৰত দেখুৱালোঁ তো এইখিনিয়ে আৰু এতিয়া বৰদোৱালৈ যাওঁ তো বলক তো আহি পালোঁ এয়া বৰদোৱা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত আহি পালোঁ তো এতিয়া ভিতৰলৈ যাওঁ যি পাৰোঁ দেখুৱাম খানা পিনা আমাৰ ইয়াতে হৈছে তো বলক গৈ থাকোঁ ইয়াতে আছে মই দেখুৱাই দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি চাব তো ইয়াৰ পৰিৱেশটো এয়া চাই লওক দি আছোঁ কাশী গংগা তো সেইফালে গৈ আছোঁ কি আছে দেখুৱাই দিওঁ কাৰণ এইফালে পুখুৰীটো আছে তো পুখুৰীটো দেখুৱাই দি আছোঁ তো চাই দেখোন হৈছে তো খানা পিনা ৰেডি হোৱাৰ পিছত খাম খাই কিনে গুচি যাম তো আৰু বিশেষ দেখুৱাব নোৱাৰিলোঁ যি পাৰিলোঁ দেখুৱালোঁ তো আজিলৈকে ইমানখিনি আৰু নেক্সট ভিডিঅ'ত লগ পাম